নমস্কাৰ স্বাগতম জনাইছোঁ পিএন নিউজ। ৰাজ্যত এতিয়া কেউদিশে কৰোনা মহামাৰীয়ে সন্ত্ৰাস চলাই আছে, কিন্তু তাৰ মাজতো বিভিন্ন দল সংগঠনে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। সেই প্ৰতিবাদ কৰিছে দৰং জিলাৰ মঙলদৈ বৰলা সন্থাৰ কেইজনমান যুৱকে। তালৈ আমি পোনপটীয়াকৈ যাব বিচাৰিম। তাতে আমাৰ সাংবাদিক বিকাশ উপস্থিত আছে। হেল্ল', হয় বিকাশ, দৰং জিলাৰ মঙলদৈত বৰলা সন্থাৰ কেইজনমান যুৱকে প্ৰতিবাদ সাব্যস্ত কৰিছে। হয়, তেওঁলোকৰ পৰা আমি তেওঁলোকৰ মন্তব্য জানিব বিচাৰিম, তেওঁলোকে কিহৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। হয় বল্লভ, এই মুহূৰ্তত মই উপস্থিত আছোঁ দৰং জিলাৰ মঙলদৈত, আৰু ইয়াতে বৰলা সন্থাৰ কেইজনমান যুৱকে ৰাজপথত আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। কিহৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে মই আপোনালোকক সকলোখিনি দেখুৱাই আছোঁ। মই এতিয়া কেমেৰা পাৰ্চনত তেওঁলোকক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। চাওক কিদৰে মঙলদৈ বৰলা সন্থাৰ যুৱককেইজনে ৰাজপথত আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। এয়া আমি PN নিউজত লাইভ দেখুৱাই আছোঁ। এয়া লাইভ ভিজুৱেল আপোনালোকে চাই ল'ব পাৰে কিদৰে মঙলদৈ বৰলা সন্থাৰ যুৱককেইজনে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই কৰোণা কালৰ মাজতো বৰলাসকলে ৰাজপথত আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। কেমেৰা পাৰ্চনে আপোনালোকক দেখুৱাই আছে, চাই লওক ভালদৰে। এতিয়া আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম, দাদা আপোনালোকে কিহৰ কাৰণে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে? হয়, প্ৰথমে PN নিউজক আমি ধন্যবাদ জনাইছোঁ ইয়াতে আহি বাতৰি পৰিৱেশন কৰাৰ কাৰণে। আপোনালোকে এতিয়া ভাবি চাওক এটা কথা, আমাৰ ৰাজ্যত কেউদিশে এতিয়া সাহাৰ্য দি আছে বা চৰকাৰে বিভিন্ন ধৰণৰ সুবিধা দি আছে। সেই সুবিধাৰ পৰা আমি কিন্তু বৰলাসকল বঞ্চিত, কিন্তু বাকী সকলো নাগৰিকে ইয়াৰ সুবিধা কিন্তু লাভ কৰি আছে। আমাৰ বৰলাসকলৰ কাৰণে নিৰ্দিষ্ট কোনো এটা সুবিধা নাই। আপোনালোকে এতিয়া অবিবাহিত মহিলাসকলক সুবিধা দিছে, আপোনালোকে চাওক, আৰু দিছে বিধৱা মহিলাসকলক দিছে, অবিবাহিতসকলক দিছে, কিন্তু আমাক কোনো ধৰণৰ চৰকাৰৰ সুবিধা দিয়া নাই। আপোনালোকে নিজে চালি জাৰি চাওক, আৰু চৰকাৰকো মই অনুৰোধ জনাইছোঁ আপোনালোকে এবাৰ নিজে চিন্তা কৰি চাওক আমি কেনেকৈ চলিম। আপোনালোকে এতিয়া অৰুণোদয় আঁচনি দিছে বা কিবা বেলেগ বেলেগ আঁচনি কৰিছে বা সুবিধা দিছে, সেইখিনি সুবিধা সকলোৱে লৈ আছে, কিন্তু আমি বৰলাসকলে ইয়াৰ কোনো ধৰণৰ সুবিধা পোৱা নাই। আপোনালোকক আৰু এটা কথা কওঁ, আমি এতিয়া বৰলা হ'লোঁ, এতিয়া মোৰ 55 বছৰ বয়স হ'ল, মোৰ এতিয়া আধা দাঢ়ি চুলি পকিছে, কিন্তু এতিয়া মই পথাৰত কাম কৰি যাওঁ। পথাৰত কাম কৰি যায় মই এসাঁজ শান্তিত ভাত খাব নাপাওঁ, এসাঁজ শান্তিত চাহ খাব নাপাওঁ, কাৰণ মোক ঘৰৰ মানুহে ভাত দিয়ে বা মা দেউতাহঁতে দিয়ে। মোক ঘৰৰ মানুহসকলে কিমান দিন আলপৈচান ধৰিব। গতিকে বিভিন্ন ধৰণৰ এনেকুৱা আমাৰ কথা আছে, আমাৰ কাৰণে চৰকাৰে সোনকালে কিবা এটা ব্যৱস্থা কৰিব লাগে। হেল্ল', হয় বিকাশ, আমি আপোনাক ধন্যবাদ জনাইছোঁ। আমি আপোনাৰ সৈতে পুনৰ যোগাযোগ কৰিম। এতিয়া আমি লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। বাঢ়িছে খেলিছে হালিছে জালিছে দৌৰিও গৈছে দৌৰায়ো নিছে খৰকৈ যে আগবাঢ়িছে অসমে ছাগলী গাখীৰ ভাল পায় অসমে। এতিয়া আপোনালোকে ছাগলী গাখীৰ খাওক আৰু সুস্থ থাকক। বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ। আপোনালোকে দেখা পালে মঙলদৈ বৰলা সন্থাৰ প্ৰতিবাদকাৰীৰ ভাষ্য, তাতে আমি পুনৰ যাব বিচাৰিম। হেল্ল', হয় বিকাশ, প্ৰতিবাদকাৰী আন এজন আমি ব্যক্তিক দেখা পাইছোঁ, তেওঁৰ পৰা তেওঁৰ মন্তব্য জানিব বিচাৰিম। হয় দাদা আপুনি কি ক'ব? আমি বৰলা মানুহ, আমাক কোনো একো দিয়া নাই। চৰকাৰে আমাক কিবা এটা ব্যৱস্থা কৰি কিবা হেৰি কৰি দিয়ক। আমি কি কৰি খাম? আমি বুঢ়া হ'লো আহি, আমাৰ কোনো কিছু নাই যেতিয়া চৰকাৰকে আমি অনুৰোধ কৰি আপোনালোকে কিবা এটা ব্যৱস্থা কৰি আমাক দিয়ক। আৰু এটা কথা কওঁ আপোনালোকক, প্ৰথমতে আমাৰ সৰ্বানন্দ ডাঙৰীয়া বা মোদী ডাঙৰীয়া উঠোঁতে আমি ভালে পাইছিলোঁ, কাৰণ তেওঁলোকো বিয়া হোৱা নাই। গতিকে আমাৰ কথা বুজি পাব বুলি ভাবিছিলোঁ, কাৰণ আমিও বৰলা, তেওঁলোকো বৰলা, তেওঁলোকক আমাৰ কথা কিবা এটা বুজি পাব, কিন্তু তেওঁলোকে আমাৰ কথা একো বুজি নাপালে, আমাৰ কাৰণে একো ব্যৱস্থা গ্ৰহণ নকৰিলে। গতিকে চৰকাৰক আমি সকীয়াই দিছোঁ যে আমাৰ কাৰণে সোনকালে কিবা এটা ব্যৱস্থা কৰক, নহ'লে আমি ইয়াতকৈ তীব্ৰ আন্দোলন বা জংগী আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হ'ম। মই এজনী ছোৱালী ভাল পাইছিলোঁ, ছোৱালীজনী মোৰ চাকৰি নোহোৱাৰ কাৰণে গুচি গ'ল। গতিকে আমাৰ নিচিনা মানুহবিলাক কেনেকৈ চলিম? আমাৰ এতিয়া মোৰ চাকৰি নাই, আৰু আমি গাঁৱত খেতি বাতি কৰি খোৱা মানুহ। গতিকে আমি ইমান দুখ ভাগৰত যায় আমাক কোনো আলপৈচান ধৰি নাথাকে, বা আমি বয়স হ'লে আমাক কোনে খুৱাব? গতিকে চৰকাৰে যদি কিবা এটা ব্যৱস্থা কৰি দিয়ে তেতিয়াহ'লে আমাৰ ভাল হ'ব, নহ'লে কিন্তু আমি ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হ'ম। মই আকৌ এবাৰ কৈছোঁ, ইয়াতকৈ আমি কিন্তু জংগী আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হ'ম। এয়া আছিল মঙলদৈ বৰলা সন্থাৰ প্ৰতিবাদকাৰীৰ ভাষ্য। তেওঁলোকৰ ওপৰত এতিয়া চৰকাৰে কি ব্যৱস্থা লয় সেইটো হ'ব লক্ষণীয়। বৰলাসকলৰ মতে তেওঁলোককো মহিলাসকলৰ দৰে সা সুবিধা দিব লাগে, কাৰণ মহিলাসকলে বিভিন্ন ধৰণৰ সা সুবিধা লাভ কৰি আছে। বৰলাসকলৰ মতে তেওঁলোকেও যাতে সা সুবিধা সমানে পায়, তাৰ কাৰণে আজি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। এতিয়া চৰকাৰে কি ব্যৱস্থা লয় সেইটো আমি তেওঁলোকৰ ওপৰত এৰিছোঁ। তেতিয়াহ'লে আজিলৈ এৰিছোঁ, ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।